নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকক। আশা কৰোঁ আপোনালোক নিশ্চয় ভালেই আছে। আজি আমি যাবলৈ ওলাইছোঁ নাৰ্চাৰী এখনলৈ। নাৰ্চাৰীখনত কেনেকুৱা ফুলৰ কিমান দাম হয় সেইবিলাক আজি আপোনালোকক আমি ভালকৈ দেখাম। ঠিক আছে, ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব ফ্ৰেণ্ডছ। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক আজি এখন দেখাম ধুনীয়া নাৰ্চাৰী। এইখন নাৰ্চাৰী বকৰ হয়, মানে বামুণীগাঁৱৰ পৰা আহিলে থানা পাৰ হৈ পায়। এইটো মানে কি ধূপধাৰাৰ ফালৰ পৰা আহিলে থানা নোপোৱাতে পায়, ৰাইট চাইডে হয়। ধূপধাৰাৰ পৰা আহিলে বামুণীগাঁৱৰ পৰা আহিলে লেফ্ট চাইডে হয়। গ্ৰীণ ফ্লাৱাৰ। বন্ধুসকল চাওক নাৰ্চাৰীখন আপোনালোকে কিমান ধুনীয়া ধুনীয়া ফুল আছে ইয়াতে ফুলৰ বহুত কম দাম হয়। আপোনালোকে আহি এবাৰ ইয়াৰ পৰা ফুল চাইও যাব পাৰিব, কিনিও লৈ যাব পাৰিব। যদি আপোনালোকক ফুল লাগে ইয়াতে আহিব, বকত হয় এইখন নাৰ্চাৰী। আৰু আমাৰ ভিডিঅ'টো শেষলৈ চাই থাকিব বন্ধুসকল, বহুত ধুনীয়া ধুনীয়া ফুল দেখাম আপোনালোকক আজি। এই এতিয়া পাপু ফুল ল'ব। কি ফুল ল'লি পাপু? মানি প্লেন প্লান কিমান ল'লা? ফ্ৰেণ্ডছ, ইয়াতে যেনেকুৱা ফুল লাগে আপোনালোকক তেনেকুৱা ফুলে পাব। বকত হয় এইখন নাৰ্চাৰী। বন্ধুসকল, ফুলৰ দাম বহুত বেছি নহয় ইয়াতে। 60 টকা, 80 টকা, 100 টকাত ধুনীয়া ধুনীয়া ফুল পায়। কেনেকুৱা লাগিছে বাপু? মজ্জা না? ইয়াতে বনাই না দাদা এইবিলাক? এইমাখা বাহিৰৰ পৰা আহে। তাৰ পৰা আনি ইয়াতে বিক্ৰী কৰে। অঁ, প্রত্যেকটা বেলেগ বেলেগ ফুল হয়, প্রত্যেকটা ফুলরে নাম আছে আর প্রত্যেকটা বেলেগ বেলেগ ফুল হয়।
ইয়াতে ফুলো পাব, ফলো পাব। ফল মানে ফলৰ গছ পাব, ফল খাৱা ফল নাপায়, গছ পাব। যেনেকুৱা গছ লাগে তেনেকুৱা গছ পাব। ইয়াতে নামবিলাক লিখিয়ে ধৰিছিলে চাগে, নামবিলাক মোচা গৈছে কোনটো কি ফুল হয়। এইটো হ'ল কেকটাছ ফ্ৰেণ্ডছ, কেকটাছ চাই লওঁ।